কক কিবা এটা কক এয়া আমাৰ বৰপুখুৰী মানে যিটো মাছ জিওৱা আৰু মাছৰ খাদ্য দিয়া এয়া মানে এয়া আমাৰ সভাপতি চিতেন বৰা কক চিতেন দা কিবা এটা কক মাছটো এবাৰ কিমানমান ওলাব যেন লাগিছে এতিয়ালৈকে কিমান ধৰিলে 3 কুইণ্টেল ধৰা হৈছে 3 কুইণ্টেল হৈ গ'ল আৰু 2 কুইণ্টেলমান ধৰা হ'ব তাৰপিছত এই ওচৰ পাজৰ যিমান ঘৰ মানুহ আছে গোটেইবিলাকৰ ভিতৰত ভাগ খোৱা হ'ব কিমানমান হ'ব শ্বেয়াৰ 100 ভিতৰত হ'ব 100 ভিতৰত হ'ব 100 ভিতৰত হ'ব তাৰপিছত আৰু কি হ'ব মানে ৰিদম গোটেই আমাক অলপ মাছ দিছিলে হয় হয় পোনা মেলিছিলে ইয়াত হয় তেওঁলোককো ভাগ বিতৰণ দিয়া হ'ব আৰু তাৰপিছত এতিয়া ভৱিষ্যতৰ কাৰণে পিছৰ এতিয়া এইজনী ডাঙৰ মাছ হৈছে এইজনী হয় 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 5 কেজিমানৰ হ'ব 5 কেজিমান মাছ 5 কেজি ওজনৰ মাছ ধৰিছে এইজনী 5 কেজিমান ওজনৰ এজনী ধৰিছে দেখিছানে অঁ 5 কেজি মোৰ কেমেৰাটো ভাল নহয় কাৰণে 5 কেজিয়া মাছজনী দেখা নাই এতিয়া মানে এইজন ডাঙৰ মাছ এজনী আহিলে হয় হয় মানে ইয়াত মানে এনেকুৱা ডাঙৰ মাছ বহুত ধৰা হৈছে মাছৰ গোটেই কথাবিলাক ইয়াত গৈ এই তাত তেওঁ টুষ্টাতে জমা আছে দেখাই দিব মাছবিলাক হয় ৰাইজে চাব আৰু এতিয়া ইয়াত দ্বিতীয়তে এতিয়া আপোনালোকে আকৌ ইয়াত এতিয়া মাছটো উঠাই দিয়াৰ পিছত মাছজনী দেখুৱাই লৈছে দেই সেয়া এইজনী 5 কেজিমান হ'ব নেমেলিবি এতিয়া চিতেন দাই এতিয়া আপুনি নেক্সট কি হ'ব আমাৰ মানে নেক্সট মানে আমি এইটো আকৌ জীয়াবলৈ পিছত আমি আকৌ জীয়াম মাছ আমি তাৰমানে বৰপুখুৰী অকল মাছৰ কাৰণে এইটো সংৰক্ষণৰ কাৰণে আমি বহুত উদ্যোগ হাতত লৈ আছোঁ হয় মানে ইয়াত সংৰক্ষণৰ কাৰণে আমি পাৰত মাটি চাটি দিওঁ কিনে কিনে আমি দেখিছোঁ এই বনবিলাক হয় হয় এইবিলাক আমি মাটি খৰি যায় কাৰণে আমি এইবিলাক ৰখাই থোৱা আছে এইবিলাক মাটি খৰি যোৱাৰ কাৰণে এইবিলাক ৰখাইছোঁ হয় হয় আৰু প্ৰাকৃতিক পৰিৱেশৰ কাৰণে এইবিলাক গছবিলাক চোৱা তোমাৰ এইবিলাক পুৰণা শিমলু আছে এইবিলাক গছবিলাক পাত ওলাইছে এতিয়া বসন্ত কাল যে হয় হয় এতিয়া এইবিলাক বহুত পুৰণা গছ আকৌ মানে আমাৰ ককা আজোকাহঁতৰ দিনৰ এইটো ব্ৰিটিছৰ দিনৰ বৰপুখুৰী বুলি কয় হয় মানে দলংখন দেখিছা নাই হয় হয় এই দলংখন দেখাই দিয়া অঁ অঁ এই দলংখন মানে ব্ৰিটিছে বনোৱা আকৌ আমাৰ তাৰমানে এইটো যেতিয়া আপোনাৰ হেৰি কি কয় গণপ্ৰসাদ চৰকাৰ আছিলে তেতিয়া আকৌ আপোনাৰ ৰিইন'ভেশ্যনৰ কাৰণে পইচা অলপ আহিছিলে ফাণ্ড এটা আহিছিলে 25,000 টকা 25,000 টকাই হাউলিজাত দলংখন পুনৰ আকৌ ইষ্টাব্লিছ কৰা হ'ল মানে বনোৱা হ'ল ভালকৈ খুঁটাবিলাক পকা কৰি দিয়া হ'ল এতিয়া দলংখন সৰগৰভাৱে আজি দিয়া আছে আজি লোহাৰ আৰু এই ব্ৰিটিছৰ দিনৰ লোহাৰ পাৰ্থক্য এইটোৱে এতিয়া মানে মামুৱে ধৰি পিনি খাই শেষ কৰিব পৰা নাই মানে এইটো 100 বছৰ ওপৰত হ'ল দলংখনৰ কিন্তু এতিয়া লোহাবিলাক তুমি চোৱা কিমান দিন যায় এতিয়া যে এতিয়া মাছটো যে এতিয়া মানুহবোৰে নিবহি এতিয়া আকৌ ভৱিষ্যতৰ কাৰণে কি দি নিব লাগিব নাই এতিয়া বৰ্তমান পইচা দিব নালাগে আমি এইটো পিছত লোৱাৰ ব্যৱস্থা কৰিছোঁ মানে এতিয়া আগতে শ্বেয়াৰ ৰাখি থোৱাবিলাকে চবেই পাব তাৰপিছত আৰু পিছত আমি মানে এইটো আমি কমিটিৰ মিটিং হোৱাৰ পিছত আমি আলোচনা কিমানকৈ তুলিব লাগিব সেই অনুপাতে আমি তাৰমানে ঘৰে ঘৰে গৈ উঠাই আনিম পইচাটো ঠিক আছে সেইটো ব্যৱস্থা কৰা হৈছে ধন্যবাদ যদি ভাগ নাপাওঁ খুব ভাল লাগিলে আপোনাৰ আইডিয়াটো কিন্তু মই গ্ৰহণ নকৰোঁ